গাইজ আমি এতিয়া আছোঁ ৰংনাথ স্বামী কম্পাউণ্ডত। এই গোটেই কম্পাউণ্ডটো ভেটিকান চিটিতকৈও ডাঙৰ হয়। আপোনালোকে আহিব একবাৰ দৰ্শন কৰি চাব। এইটো গপুৰম, চবত চাই ওখ গপুৰমটো এই বিশ্বৰ। ৰাজা গপুৰমৰ ওচৰত আহি পালোঁ। এইটোৱে হ'ল ৰাজা গপুৰম। বোলা হা ৰ'বা আহিলোঁ আগতে আহিলোঁ। মানে মাহঁত আছে ন, একেলগে কৰাই লৈ আনো দৰ্শনটো। ৰাজা গপুৰমৰ ভিতৰত সোমাই আহিলোঁ। ৰাজা গপুৰম ক্ৰছ কৰিলোঁ। এতিয়া ছেকেণ্ড গপুৰমলৈ গৈ আছোঁ, ৰংনাথ স্বামী। তুলসী লৈ ল'লোঁ ৰংনাথ স্বামীজীৰ কাৰণে। এতিয়া আমি ছেকেণ্ড গপুৰমৰ ওচৰত গৈ আছোঁ। এতিয়া আমি ছেকেণ্ড গপুৰমটোৰ ওচৰত আহি পালোঁ। এতিয়া আমি থাৰ্ড গপুৰম আহি পালোঁ। এতিয়া আমি 4 নম্বৰ গপুৰমটো পালোঁ। ইয়াৰ ভিতৰৰ পৰা চিটি খতম। আমি মন্দিৰৰ ভিতৰত আহি পালোঁ। চাৰি নম্বৰ গপুৰমত আহি পালোঁ আমি। এতিয়া দৰ্শন কৰোঁ আমি দুটাই। আৰু আমি এতিয়া কিবা এটা মণ্ডপ আহি পালোঁ। কি বা হয় এইটো? আমাৰ মেইন মন্দিৰ গৈ আহোঁ। আহি পালোঁ এতিয়া। মন্দিৰৰ ভিতৰত ইয়াতো পিলাৰবিলাক বহুত ধুনীয়া বনাইছে ন? ইমান পুৰণা যুগতো ইমান ধুনীয়া ধুনীয়া পিলাৰ বনাইছে ন? আমি ভিতৰত সোমাব গৈ আছোঁ। ফৰেনাৰো আহিছে ইয়াতে। মন্দিৰৰ টাইমিংখিনি লিখা আছে ইয়াতে। এইটো ৱে টু দৰ্শন, বলক দৰ্শন কৰি আহোঁ। বলক দৰ্শন কৰি আহোঁগৈ। ভিতৰত কেমেৰা কৰিব নোৱাৰিম, চৰি। এতিয়া আমি লাইনত গৈ আছোঁ দৰ্শন কৰিবলৈ ৰংনাথ স্বামীজীৰ। ইয়াতে দৰ্শন কৰি ওলাই আহিলোঁ এতিয়া এইপেন্দি। এতিয়া এইপেন্দি আমি বাহিৰত যাওঁ আৰু। নহয়, সেইটো গৰ্ভগৃহৰ হয়, গৰ্ভগৃহৰ ওপৰত। স্বামীজী দৰ্শন কৰি হ'ল এতিয়া। এইটো ৰংনাথ স্বামী যোনটো গৰ্ভগৃহৰ ভিতৰত আছে তাৰে ওপৰৰ ডমটো। মন্দিৰৰ ভিতৰতে প্ৰকাণ্ড ৱালকেইখন চাওক।
গোটেই শিলৰ আৰু ইয়াতে কিবা কিবি লিখা আছে, এইবিলাক বুজিটো নাপাওঁ বাৰু। এইবিলাক পঢ়িব গ'লেহে বছৰ লাগি যাব, বছৰ দিন লাগি যাব। মন্দিৰ দি আহি ইয়াতেও বহুত তেনেকুৱা মন্দিৰ দেখা পালোঁ, গম নাপাওঁ কি হয়। এতিয়া আমি বাহিৰলৈ গৈ আছোঁ, চাওঁ আৰু কি দেখা পাওঁ। মন্দিৰটো দেখি বহুত ভাল লাগিলে, এতিয়া আমি ওলাই যাওঁ আৰু। মই দৰ্শন কৰাৰ পিছতে দেখা পালোঁ বহুত ভিৰ হৈ গ'ল ইয়াতে। বাপৰে, আমি ভালে হ'ল আমি সোনকালে দৰ্শন কৰি ল'লোঁ। বহুত ভিৰ হৈ গ'ল এতিয়া, ভাগ্য ভাল আমি সোনকালে দৰ্শন কৰি ল'লোঁ। ইয়াতে এটা বহুত ভাল কথা দেখা পালোঁ। Man is duty bound to follow and protect his dharma in the world, Sri Krishna. Hence it is our duty to protect our Hindu dharma from Western culture. Western culture পৰা যে হিন্দু ধৰ্মটো বচাই ৰাখিব লাগে, তাকে জনোৱা হৈছে। এতিয়া আমি এক্সিট কৰি দিলোঁ, এক্সিট কৰি আমি মন্দিৰৰ কম্পাউণ্ডত আহি গ'লোঁ। ভিতৰৰ পৰা অলপ প্ৰসাদ পালোঁ, খাওঁ এতিয়া। শ্ৰী ৰংনাথ স্বামীজী, এতিয়া আমি দুইটা খাওঁ আৰু। বালিত খোজকাঢ়ি আছোঁ। বালিত এইটো কি হয়? বাপৰে, তিৰুপতি বালাজী যেন লাগিছে। অ' ভাই, বহুত গৰম, বহুত গৰম। আহিব আপোনালোকে ইয়াতে, শ্ৰী ৰংনাথ স্বামী। ইয়াৰে গোটেই মন্দিৰৰ কম্পাউণ্ডটো ভেটিকান চিটিতকৈও ডাঙৰ। গাইজ, আমি এতিয়া আছোঁ ৰংনাথ স্বামী কম্পাউণ্ডত। এই গোটেই কম্পাউণ্ডটো ভেটিকান চিটিতকৈও ডাঙৰ হয়। আপোনালোকে আহিব একবাৰ, দৰ্শন কৰি চাব। এনেকৈ দৰ্শন অনুভৱ বহুত পৰিৱেশ কম মানুহে পোৱা যায় দৰ্শনত। আমি এতিয়া আছোঁ শ্ৰী ৰংনাথ স্বামীজী। শ্ৰী ৰংনাথ দৰ্শন কৰা হৈ গ'ল। দাদাই মন্দিৰটো দেখাই দিব এবাৰ, যোনপিনেদি সোমাইছিলোঁ আমি। মন্দিৰৰ কম্পাউণ্ডটো বহুত ডাঙৰ। ইয়াতে ঘূৰিব লাগিলে আপোনাৰ কমচে কম এসপ্তাহ লাগিব। গোটেই মন্দিৰটো আপোনাৰ ভেটিকান চিটিতকৈও ডাঙৰ।